বাসা পড়লা মই দেখে দেখে ঘুরি ফুরা কন্যাকে ফকির আৰু তুমি হচ্ছা দৈত্যপতি হিৰণ্যকশিপুৰ পুত্ৰ আৰু তোমাকে হৰিনাম হলে বিক্রিয়া কৰিব বাসা নারায়ণ নারায়ণ ৰজা লৰা পৰা হৰি কীৰ্তন কৰিব পাৰে সঁচা কিন্তু তোমাৰ বিক্রিয়া এই কথা মনে নলয় বাসা সকলোকে একেজন ঈশ্বৰে স্থাপন কৰিছে কিন্তু সেই কথা তোমাৰ তৃপ্তিয়েহে মানি নলয় সমুদ্ৰ পাৰতে তোমাৰ দুই চাৰিটা মোৰ লগে লগে গাই যোৱা ভাষা মই শ্ৰৱণ কৰি আৰু মোৰ লগে লগে কীৰ্তন কৰি যাবা গাঁৱৰ ভাষা আমি হল দেখে দেখে ঘুরি ঘুরা নামি ফকির তোমার সাথে তুমি কেতিয়াবা ঘুরিব পাৰা বাৰু যিদিন হওক তোমার সাথে কিষানী মানুহে এখন বিয়া কৰি আছে সেইহেতু আমি দুই চাৰিটা হৰিগীত গাই মাটিত পাতি যাওঁ
মৃত্যু